हेलो फ्रेंड्स, मैं डॉक्टर मलय रंजन धल, कंसल्टेंट लैप्रोस्कोपिक सर्जन सारथी मल्टी स्पेशलिटी हॉस्पिटल। आज मेरा एक पेशेंट के बारे में मैं बोलना चाहता हूँ। शी वाज ए केस ऑफ chronic cholecystitis, around 78-year female with hypertension। इतना एडवांस एज एंड कोमॉर्बिडिटीज़ होते हुए हम लोग सक्सेसफुली उसका लेप्रोस्कोपिक कोलेसिस्टेक्टोमी हमारा सारथी हॉस्पिटल में किए हैं। द प्रोसीजर वाज अनइवेंटफुल, पेशेंट विदाउट एनी कॉम्प्लिकेशन सारा डिस्चार्ज हुआ है। तो मैं ही मैसेज देना चाहता हूँ कि एडवांस्ड एज कोमॉर्बिडिटीज़ एग्जैक्टली नॉट ए लिमिटिंग फैक्टर फॉर सर्जरी, बट विथ प्रॉपर मैनेजमेंट इस मैंने एडवांस एज में भी अच्छे से सर्जरी हो सकता है। तो यही मेरा मैसेज है कि एज के लिए ऑपरेशन नहीं हो पाएगा ऐसा नहीं है, लेकिन तो जो भी एज है अगर प्रॉपर इंडिकेशन है तो ऑपरेशन करा लेना अच्छा है। नाउ लेट्स हियर फ्रॉम द पेशेंट पार्टी ऑल्सो व्हाट दे हैव फेल्ट इन आवर हॉस्पिटल रिगार्डिंग द मैनेजमेंट एंड हॉस्पिटलिटी हियर। दे विल टेल बाय देमसेल्व्स। थैंक यू। नमस्कार, मोर नाम श्री ध्रुवज्योति गोस्वामी। मोर घर কৈঠালগুছিত, নলবাৰী জিলাৰ কৈঠালগুছি গাঁৱত। मोर माने मार गलब्लाडार स्टोन होइছিল। मैं गुवाहाटीत ट्रिटमेंट करी एक बार माने चेकअप करी गम पालो जे मार माने स्टोन होइছে। तेतिया माने मैं माक सुधिलो जे मा बयस होइছে, गतिके माक सुधिलो जे मा एनेका कथा तुमाक माने ऑपरेशन करिब লাগিব। तेतिया अलप भयो खाले जेनेरेली भय खाई मैं कले तेनेहले बोला गुवाहाटीत। मैं बोलो गुवाहाटीत नालागे रबा, मोर नलबारीत मोर सारर तपन डेका सारर माने मोर हेरिखन আছে, सारथी हॉस्पिटल আছে, मैं सारथी हॉस्पिटलत तुमाक करि दिम। তেতিয়া মা মানে প্ৰথমতে বিশ্বাস কৰা নাছিল। বয়সীয়াল মানুহটো ভাবিছে নলবাৰীত তেনেকুৱা ক'ত সুবিধা আছে। তাৰপিছত মই মাক ক'লোঁ বোলে মা তেতিয়া মোৰ অজিত বৰুৱা মোৰ ভাইটি প্ৰতিম আৰু মোৰ অপৰ্ণা কাকতি মানে মোৰ বন্ধুৰ মানে মিছেছ, তেখেতসকলে ক'লে বোলে নাই গোস্বামীদা বলক আমি নলবাৰীতে কৰিম, আপুনি একো চিন্তা কৰিব নালাগে, আমি দুজন তাতে আছোঁৱে। আচৰিত কথা, কিন্তু আহি মই যিটো দেখা পালোঁ ইয়াত, বাপৰে বাপ। মইতো বাহিৰত বহুত ঘূৰিছোঁ, দিল্লী, মুম্বাই, কলিকতা, চেন্নাই, ইণ্ডিয়াৰ 4খন মেট্ৰপলিটান চিটিত মই ঘূৰিছোঁ। এপ'ল' হস্পিটেল, CMCH, খ্ৰীষ্টান মেডিকেল কলেজ এণ্ড হস্পিটেল, গোটেইবিলাকত গৈছোঁ। কিন্তু আহি ইয়াতে আউটৰ পেটাৰ্ণটো লাহে লাহে ইমান ধুনীয়াকৈ ইয়াত বহাইছে, ডিচিপ্লিনে হওক, নাৰ্ছিং হওক, ডক্টৰ হওক, মানে কি ক'ম, চাফ চিকুণৰ পৰা আদি কৰি গোটেইখিনি সুবিধা, কেণ্টিনৰ সুবিধা আছে, লেট্ৰিন বাথৰুমৰ ধুনীয়া সুবিধা আছে, চাফ চিকুণ গোটেইবিলাক, আহল বহল গোটেই কোঠাবিলাকত ধুনীয়াকৈ বেমাৰীবিলাক থাকিব পাৰে, ইমান ধুনীয়া কৰিছে। মানে তাৰ লগতে মানে ভগৱান প্ৰতিম এজন আছে, তেখেত হ'ল মানে বৰদাকান্ত শৰ্মা। ইছৰাম, মই তেখেতৰ নাম শুনি আছিলোঁ, কিন্তু প্ৰতিটো পেচেণ্টৰ কি খাইছে, কেনেকুৱা পাইছে, কিবা অসুবিধা হৈছে নেকি, গোটেইখিনি তেখেতে তাৰমানে ইনিচিয়েটিভ লৈ আছে। আৰু মানে মোক মানে মাৰ অপাৰেশ্যন কৰিছিল মানে আপোনাৰ মলয় ৰঞ্জন ধল। ইছৰাম, কি ক'ম, সৰু ল'ৰা, মোতকৈ বয়সত সৰু বহুত, কিন্তু ব্যৱহাৰে চাব নে কি চাব। মাতো একদম বহুত ধন্যবাদ দিছে। মা কৈছে বেটা তোহাঁতৰ ভাল হ'ব। মাক নিজৰ ময়ে কিজানি সেইখিনি মানে মৰম আদৰ কৰিব পৰা নাই ইয়াতে, যেনেকুৱা ধৰি লৈ গৈছে, ধৰি লৈ আহিছে, মাতো বহুত ছেটিছফাই। গতিকে এটাই আশা ৰাখিছোঁ যাতে ছাৰে যিটো ভাবিছে, তপন ডেকা ছাৰে ফিউচাৰলৈকে যিটো সপোন দেখিছে মানুহক সেৱা শুশ্ৰূষা কৰাৰ, এই সপোন যাতে দিঠকত পৰিণত হয়, মই সেইখিনিয়ে কামনা কৰিছোঁ। আৰু মোৰ আজি ৰিলিজ হ'ল, ধুনীয়াকৈ মোক পাথৰটোও দিছে, মাৰ গলব্লাডাৰ ষ্ট'ন হৈছিল, ষ্ট'নটোও মোক দিছে। আৰু ধুনীয়া কৰ্মচাৰী যিবিলাক আছে কাকো একো ক'ব লগা হোৱা নাই, ঝাৰু লোৱাই ঝাৰু লৈছে, আপোনাৰ নাৰ্ছবিলাকক একো ক'ব লগা হোৱা নাই। মইতো এবাৰো বেলটো টিপিব লগা হোৱা নাই, মোক জাষ্ট বেলটো দেখাই দিছিল যে দাদা কিবা অসুবিধা হ'লে আপুনি ৰঙা বেলটো টিপি দিব। মইতো একবাৰ বিশ্বাস কৰক, মই এবাৰো মানে বেলটো টিপিব লগা হোৱা নাই। মোটামুটি 15টামান গোটেই ৰাতি চেলাইন চলিছে, কিন্তু একদম দেনেদিয়াৰ যেনেকুৱা টাইমত লাগে ঠিক এপ্ৰুভ একদম টাইমত আহি পেলাই হাজিৰ আৰু আহি গোটেইখিনি কাম কৰিছে। মই ছেটিছফাই। গতিকে মই দুআষাৰ ক'লোঁ, আপোনালোকৰ যদি সেনেকুৱা কিবা অসুবিধা আছে আপোনালোকে তপন ডেকা ছাৰৰ ইয়াতে আহক নাৰ্ছিং হোমত। আৰু আপুনি যি কেটেগৰীৰে আপুনি পেচেণ্ট নহওক, আপনি দুখীয়া হলেও আপনাক সহায় কৰিব, আপনি ধনী হলেও সমানে সহায় কৰিব আপোনাক। গতিকে আপোনালোকে ইয়াৰ পিছত আহিলে ইয়াতে আহিব। মই ধ্ৰুৱ গোস্বামী আপোনালোকক অনুৰোধ জনাইছোঁ। এক্সপাৰ্ট টিমৰ সৈতে সাৰথি আছে আপোনাৰ বাবে আপোনাৰ লগত।